শব্দহীন কবি তিলোত্তমা দেৱী আৰু আবৃত্তি কি লিখিম মই নাজানো, ভাবে হেতা অপৰাধী। কিন্তু শব্দৰ ভাণ্ডাৰত শব্দৰ নাটক, ভাৱৰ হেন্দোলনিত শব্দই থৰকা চুটি হেৰুৱায়। চিপ চিপ বৰষুণৰ টোপালে যেতিয়া সপোন সিঁচি দিয়ে, শব্দই তেতিয়া লুকা ভাকু খেলে। আকাশত যেতিয়া মেঘে মাদল বজায়, তেতিয়া শব্দই ঘুমটি মাৰে। আৰু যেতিয়া বহাগৰ কুলিজনীয়ে ডালত পৰি বিনায়, তেতিয়া শব্দই যৌৱনা উন্মাদনা ৰূপ ধাৰণ কৰে। শেৱালিৰ সুবাসে যেতিয়া চৌদিশে আমোল মোলাই তোলে, শব্দই তেতিয়া কামাসক্ত হৈ অবাধে গতি কৰে, ঝিৰ ঝিৰকৈ বৈ অহা জলপ্ৰপাতৰ দৰে। যদি আপুনি ভিডিঅ'টো চাই ভাল পালে, তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।